আজি মা আহিলে ক'ব লাগিব মোৰ কেঞ্চাৰ বেমাৰ হোৱা বুলি, তেতিয়াহে মোক পাবজি খেলিব দিব। এনেইতো নিদিয়ে পাবজি খেলিব। এইটো এতিয়া কিন্তু ভাল হ'ব দেই। ঐ তোৰ কি হৈছে অ'? তাকে লৰালৰিকৈ একে তোৰ ওচৰলৈ আহিছোঁ। ওচৰ চুবুৰীয়া এখন ক'লে মোক তোৰ কিবা হোৱা বুলি। একে মই ডাক্তৰৰ এপইণ্টমেণ্টটো লৈ ওচৰলৈ মই আহিছোঁ। কচোন তোৰ কি হৈছে? এইবোৰ কি গালত কি এইবোৰ? মই ধৰিব পৰা নাই। কি কচোন মোক? মোৰ এক্সিডেণ্ট এটা হৈছে মা। কি এক্সিডেণ্ট? বেছিকৈ দুখ পাইছা নেকি? চাওঁ। ডাক্তৰে দেখোন ক'লে মোৰ কেঞ্চাৰ বেমাৰ হোৱা বুলি। এতিয়া কি কৰোঁ মা মই? মোৰ বহুত ভয় লাগিছে কিন্তু। তোৰ একো নহয় পাপাই, মই তোক একো হ'বলৈ নিদিওঁ। মই মৰিমেই যিহেতু। মোৰ এটা ইচ্ছা পূৰণ কৰিব পাৰিবানে মাম? কি ইচ্ছা কচোন আগতে? কিজানি পাৰোঁৱেই। মই বহুত দিনৰ পৰাইতো মোবাইলত পাবজি খেলিম বুলি ভাবি আছোঁ। মোক আজি সেই সুবিধাটো দিয়াচোন। তই পাবজি খেলিবি, তই এতিয়াও পাবজি আশা এৰা নাই। আৰু তই এইবোৰ কি বকি আছ? মই তোক একো হ'বলৈ নিদিওঁ। তই নিশ্চিন্ত থাক। এবাৰে খেলিবি কিন্তু। থেংক ইউ মা, থেংক ইউ। কিবাকে পালোঁ দিয়া আজি মই পাবজি খেলিব। কিমান দিন আজি আশা আছিল পাবজি খেলাৰ। আজি কিবাকে পূৰণ হ'ল। হ'ল নে তোৰ পাবজি খেলা? হ'ল যদি দে মোবাইলটো। হ'ল মা, ল মোবাইলটো ল। মই মৰাৰ ভাও জুৰুৰা মায়ে কি কৰে চাওঁ। ডক্তৰ চাওকচোন আমাৰ ইয়াৰ কি হ'ল? ঠিককাল কিজানি। মা লাইনত আহিছে কিন্তু। মা নাকান্দিবি, মই এনেই কৈছোঁ এইবোৰ চব মিছা। মই একো হোৱা নাই। মইতো পাবজি খেলিবৰ কাৰণে মইতো এনেকুৱাই কৈছিলোঁ। বদমাছটো কৰবা মই তোক একে ঢুকুৱা বুলিয়ে ভাবিছিলোঁ। মোৰ যে ইমান বেয়া লাগিছিল। মই আৰু কাৰ লগত থাকিম বুলি ভাবিছিলোঁ। ব'ল আমি এতিয়া ঘৰলৈ যাওঁ। হাই দোস্তু, এই ভিডিঅ'টো চাই কেনে লাগিলে? যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।